নমস্কাৰ, ৰাণমণি ব্লগলৈ স্বাগতম। আজি এটা কেঁকুৰাৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। ৰেচিপিটোৰ কাৰণে লেমন গ্ৰাছ, গৰম মছলা, কাশ্মীৰী মিৰ্চ, জিৰা, ধনিয়া পাউডাৰ, আদা ৰচুন, জলকীয়া, শুকান জলকীয়া দুটামান, নেমু পাত, আলু, গাজৰ, পিঁয়াজ, নৰসিংহ পাত, ধনিয়া পাত। এতিয়া মই কোকোনাট মিল্ক ইয়াত ঢালি দিম। এয়াই আছিল কেঁকুৰাৰ ৰেচিপি। যদি ভাল পালে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব দেই।